প্ৰিয়া তোমাৰ চোন লেহেঙ্গা নাই বুলি ক'লা আকৌ ইমান ধুনীয়া লেহেঙ্গা পিন্ধি আহিলা অ পূজা মা আনি দিছে হে তোমালৈ গিফ্ট পঠাই দিছে তো লোৱা মায়ে দিছে আন্টি ভালে আছে নে পিছে সকলোৰে নজৰ প্ৰিয়াৰ ওপৰত আছিল প্ৰিয়া খুব ধুনীয়া দেখা গৈছিল বা এবাৰ কথা পাতিব পাৰিলে প্ৰিয়া এজনী খুব দুখীয়া ঘৰৰ ছোৱালী আছিল তাই চৰাই গছ-গছনিক বহুত ভাল পাইছিল কি হ'ল আজি তোমালোকে যে মোৰ লগত কথা পাতিব বিচৰা নাই অ বুজিছো আজি মোক বেয়া পাইছা তোমালোকে নাই নাই আকৌ কিয় বেয়া পাম পিছে আজি মোৰ লগত কথা পাতা নাই কিয় নাইও তোমাক চাই বহুত দুখ লাগে তুমি ইমান কষ্ট কৰি আমাৰ খবৰ ল'ব আহা আমি যাব নোৱাৰো তোমাৰ খবৰ ল'বলৈ এ নেলাগে মই আহিম খবৰ ল'বলৈ তোমালোকে যাব নেলাগে হ'ব মই এতিয়া আহিছো থাকা দে মই পিছত আহিম প্ৰিয়া যেতিয়া গছ-গছনি চৰাই চিৰিকটিৰ লগত কথা কৈ আহি আছিল তেতিয়া এজনী বন্ধুক লগ পালে আৰে প্ৰিয়া তোমাক মই কেতিয়াৰ পৰা বিচাৰি আছো পোৱা নাই অ অনামিকা তুমি ইয়াত মই নিজৰ চকু দুটাকে মই বিশ্বাস কৰিব পৰা নাই অ হে আকৰিজনী ময়ে তোমাক বিচাৰি আহিছো অনামিকা পিছে কিয় বিচাৰি আছো মোক প্ৰিয়া মোৰ কালি বাৰ্থডে সেয়েহে মই তোমাক মাতিবলৈ আহিলো আৰু লগতে বহুত বান্ধৱী আহিব বান্ধৱীবিলাকে লেহেঙ্গা পিন্ধি আহিব তুমিও এযোৰ লেহেঙ্গা পিন্ধি আহিবা তেতিয়া খুব ভাল লাগিব আমি সকলোৱে একেলগে বাৰ্থডে পালন কৰিম আৰু আমি সকলোৱে মিলি খুব ডান্স কৰিম অনামিকা বেয়া নাপাবা মই যাব নোৱাৰিম কিয় যাব নোৱাৰিবা যাবই লাগিব জানাইচোন আমি দুখীয়া মানুহ মোৰ লেহেঙ্গা এযোৰে মই পিন্ধি আছো এযোৰো লেতেৰা হৈ গ'ল এতিয়া মই এযোৰ লেহেঙ্গা নতুনকৈ ক'ত পাওঁ সেয়ে মই যাব নোৱাৰিম চোৱা প্ৰিয়া মই সেইবোৰ একো নাজানো মই জানো তুমি কালি মোৰ বাৰ্থডেত আহিব লাগিব বাছ মোৰ এইখিনিয়ে কথা তুমি কালি মোৰ বাৰ্থডেত আহিব লাগিব মই এতিয়া আহিছো প্ৰিয়া তেতিয়া মনটো মাৰি চিন্তা কৰি ঘৰলৈ গ'ল প্ৰিয়াৰ মাকে যেতিয়া কাম কৰিবলৈ ওলাই যাব ওলাইছিল তেতিয়া প্ৰিয়া মুখ ফুলাই বহি আছিল আৰে প্ৰিয়া তুমি কি জিত লৈ বহিছা লেহেঙ্গাৰ কাৰণে মই কিবাকে কাম কৰি ঘৰখন চলাই আছো তোমাৰ দেউতা বেমাৰ হৈ পৰি আছে অকলে কাম কৰি তোমাৰ কাপোৰে কিনিম নে ঘৰখনে চলাম এযোৰ লেহেঙ্গাটোৰ দাম কম নহয় ইমান দামী কাপোৰ আমি ক'ত পাম চাও মই ঘূৰি আহোঁতে যদি ক'ৰবাত সস্তা দামত লেহেঙ্গা এযোৰ পাওঁ লৈ আহিম বাৰু মা আনিবা কিন্তু লৈ আহিম বাৰু তুমি এতিয়া উঠা প্ৰিয়া তেতিয়া খুচি মনেৰে ঘৰৰ কামবোৰ কৰি আছিল প্ৰিয়াৰ যেতিয়া মনটো বেয়া লাগে তেতিয়া এই গছডালৰ ওচৰত আহি বহেহি গছডালে আজি প্ৰিয়াক সুধিলে আৰে প্ৰিয়া আজি তোমাৰ কি হৈছে তুমি এনেকে বহি আছা যে তোমাৰ কি হ'ল মই বহিছো আৰু মই কি বহিব নোৱাৰো নেকি নাই নাই প্ৰিয় বহিব কিয় নোৱাৰিবা বহিব পাৰিবা কিন্তু আজি তোমাৰ মনটো মৰা যে প্ৰিয়াৰ মনৰ কথা গছডালে জানিব বিচাৰিলে তোমাৰ কিহৰ কাৰণে ইমান মনটো দুখ মোক খুলি কোৱাচোন কি জানি মই কিবা সহায় কৰিব পাৰোৱে তুমি মোক কি সহায় কৰিবা তুমি নিজে খোজ কাঢ়িব নোৱাৰা নাই নাই প্ৰিয়া তেনেকে নকবা মই কিয় সহায় কৰিব নোৱাৰিম একমাত্ৰ তুমিয়েতো ভাল আছা আমাৰ খবৰ পাতি লোৱাহি বেলেগেতো আহি আমাৰ গছত টানি কাটি লৈ যাব ফলবোৰ খাবহি নিশ্চয় সহায় কৰিব পাৰিম তোমাৰ মনৰ কথা খুলি কোৱাচোন মোক প্ৰিয়াই তেতিয়া তেওঁৰ মনৰ কথা গছডালক ক'লেহি এতিয়া মই আহিছো প্ৰিয়া আহি নিজৰ ঘৰ পালেহি প্ৰিয়াই আৱাজ শুনিলে আৱাজ শুনি ভাবিলে বাহিৰত কোনোবা আহিছে তাই তেতিয়া বাহিৰলৈ ওলাই গ'ল তাই বাহিৰত ওলাই আহি দেখেহি সুন্দৰ দুটা টোপোলা পৰি আছেহি আৰে বা ইমান ধুনীয়া ধুনীয়া টোপোলা কোনে থৈ গ'লি তাই তেতিয়া টোপোলাকেইটা ঘৰলৈ লৈ গ'ল তাই টোপোলাকেইটা খুলি চাই খুব ধুনীয়া ধুনীয়া দুযোৰা লেহেঙ্গা আৰে বা ইমান ধুনীয়া ধুনীয়া লেহেঙ্গা এই লেহেঙ্গা কেইযোৰা কোনে থৈ গ'ল বাৰু বাহিৰত মায়ে থৈ গ'ল কিজানি মোক ক'বলৈ পাহৰিলে এযোৰাই কিনি দিব নোৱাৰে এতিয়া আকৌ দুযোৰাকে দিলে সন্ধিয়া যেতিয়া প্ৰিয়াৰ মা ঘৰলৈ আহিল আৰে মা তেতিয়া আকৌ কৈছিলে এযোৰাই কিনি দিব নোৱাৰা এতিয়া আকৌ দুযোৰাকে তাকো ইমান ধুনীয়া ধুনীয়া লেহেঙ্গা কিনি দিছা ৰবাচোন মইতো লেহেঙ্গা কিনা নাই যিয়ে নহওক মা মই এই দুযোৰা পিন্ধিয়ে মই অনামিকাৰ বাৰ্থডেলৈ যাম পিছে প্ৰিয়া কাপোৰযোৰ আহিল ক'ৰ পৰা মা য'ৰ পৰাই নহওক পিন্ধিব পালেই হ'ল মা মই ৰেডি হ'বলৈ গ'লো মই পূজাৰ বাৰ্থডেলৈ যাম তাই যেতিয়া বাৰ্থডেলৈ যাবলৈ ওলাল হঠাতে তাইৰ ওচৰত এটা গিফ্ট আহি পালেহি আৰে বা ইমান ধুনীয়া গিফ্ট তাই গিফ্টটো লৈ বাৰ্থডেলৈ যাবলৈ ওলাল এই প্ৰিয়াজনী আহিব নাই বা তেতিয়া প্ৰিয়া আহি পায়হি হেপী বাৰ্থডে পূজা আৰে প্ৰিয়া ইমান ধুনীয়া লেহেঙ্গা বা খুব ধুনীয়া লাগিছে দেই প্ৰিয়া তোমাৰ চোন লেহেঙ্গা নাই বুলি ক'লা আকৌ ইমান ধুনীয়া লেহেঙ্গা পিন্ধি আহিলা পূজা মা আনি দিছে সেই তোমালৈ গিফ্ট পঠাই দিছে তো লোৱা মায়ে দিছে আন্টি ভালে আছে নে পিছে সকলোৰে নজৰ প্ৰিয়াৰ ওপৰত আছিল প্ৰিয়া খুব ধুনীয়া দেখা গৈছিল বা এবাৰ কথা পাতিব পাৰিলে ভাল হ'ল সকলোৱে প্ৰিয়াক খুব ঘূৰি ঘূৰি চাইছিল আৰু এবাৰ কথা পাতিবলৈ খুব ভোটা কৰিছিল পিছে গাইছ এতিয়া আৰু দেৰি কৰি লাভ নাই কেক কাটোহি প্ৰিয়া যেতিয়া পাৰ্টি শেষ কৰি ঘৰলৈ আহিল পিছদিনা ৰাতিপুৱা প্ৰিয়া সেই গাছজোপাৰ ওচৰলৈ আহি মই জানো সেই লেহেঙ্গা দুযোৰা তুমি পঠাইছিলা হয় প্ৰিয়া সেই দুযোৰ লেহেঙ্গাই যাদুৰ লেহেঙ্গা এযোৰ লেহেঙ্গাৰে তুমি যি খুজিবা তাকে পাবা আৰু এযোৰ লেহেঙ্গাৰে তুমি বেলেগক সহায় কৰিব লগা হ'লে যি খুজিবা তাকেই পাবা দুযোৰ লেহেঙ্গাৰে দিনত
এবাৰহে এযোৰক খুজিবলৈ পাবা কিন্তু সেই দুযোৰ লেহেংগাৰে কাৰোবাক ক্ষতি কৰিবলৈ নিবিচাৰিবা হ'ব বাৰু মই কাকো ক্ষতি নকৰো মই এতিয়া যাওঁ বাই বাই প্ৰিয়া প্ৰিয়া ঘৰলৈ ঘূৰি আহি আৰু এযোৰ লেহেংগা পিন্ধি ল'লে যাদু লেহেংগা মোক এটা ধুনীয়া আছে ডাঙৰ ঘৰ দিয়া আৰু এখন ডাঙৰ বাগিচা দিবা প্ৰিয়াই খোজাৰ লগে লগে ঘৰটো বদলি যায়হি ৱাও কি সুন্দৰ ঘৰ ফুলৰ বাগিচা থেংক ইউ যাদু লেহেংগা সন্ধিয়া যেতিয়া প্ৰিয়াৰ মা কামৰ পৰা ঘৰত আহিলে দেখিছা মা আমাৰ ঘৰবোৰ কি সুন্দৰ হ'ল আমাৰ এতিয়া আৰু চিন্তা নাই হয় এইবোৰ কেনেকে হ'ল মা মই যে লেহেংগাযোৰ পিন্ধিছিলো সেইযোৰ যাদুৰ লেহেংগা সেইযোৰেৰে দিনত এবাৰ যি খোজা তাকে পাবাহি পিছে তুমি লেহেংগাযোৰ পালা ক'ত মা আমাৰ যে বাৰীৰ পিছফালে ডাঙৰ গছজোপা আছে তাৰ পৰাই পালো যাদুৰ লেহেংগাই প্ৰিয়াৰ দেউতাককো ঠিক কৰি দিলে আৰে প্ৰিয়া দেউতা আপুনি ঠিক হৈ গ'ল দেখিছা মা যাদুৰ লেহেংগাই দেউতাকো ঠিক কৰি দিলে এইবোৰ চব ভগৱানৰে লীলা হেৰা তুমি আহিছা আজিৰ পৰা কষ্ট কৰিব নালাগে আহা আমি একেলগে বহি চাহ একাপ খাওঁহি প্ৰিয়াৰ মা দেউতা আৰু প্ৰিয়া মিলি খুব আনন্দৰে দিন কটাই যাবলৈ ধৰিলে পিছে বন্ধুসকল ভিডিঅ'টো যদি চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আকৌ আজিৰ পৰা এনেকুৱা নতুন নতুন সাধু আহি থাকিব চাবলৈ নাপাহৰিবা আজিৰ পৰা মাজাক ক্ৰেজি চেনেলত অনলি সাধুৰ ভিডিঅ'হে আহিব চাবলৈ নাপাহৰিবা বাই বাই বন্ধুসকল ভালে থাকিবা